মই কয় খুজুংকে কি কয় আমাৰ গতি কি হয় নাপালে মই পুখুৰীটোতে জপিয়াম পানী নথকা পুখুৰী তাকে ভাবি আছোঁ টেঙা নহয় আমি সেইদিনা খাইছোঁ। হেল্ল' গাইজ, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আশা কৰোঁ সকলো ভালেই আছে, মোৰো খবৰ ভালেই। আৰু এতিয়া মই আজি শুই উঠা বহুত দেৰি হ'ল। এতিয়া কলেজলৈ ওলাই লওঁ, ওলাই মেলি ৰেডি হৈ আহি আছোঁ আকৌ আপোনালোকৰ মাজলৈ। চাওক ৰ'দে দিলে মই ইমানেই জল্দি শুই উঠিছোঁ, সেইকাৰণে ৰ'দে দিলে। এতিয়া মই কলেজলৈ ওলাই লওঁ, নহ'লে দেৰি হ'ব কলেজলৈ। এতিয়া ওলাই লওঁগৈ। বাই বাই। ভিডিঅ'টো সকলোৱে চাই থাকক, সকলোবোৰ দেখাই আছোঁ। গাইজ এতিয়া আমি কলেজত টেঙা খাব লৈছোঁ। এয়া কাটিংটো টেঙা, আমাৰ টেঙাৰ প্ৰয়োজন হৈছে। টেঙা নাই আমাৰ লগত, তিনিটা আছে, মানুহ বহুত। ইহঁতি পানী আনি আহিছে, আমি পানী লৈ আহিলোঁ। গছ দেখিছেনে? টেঙা নাই ওপৰত, এই দুটা আছে। আমি কেনেকৈ পাৰিম তাকে ভাবি আছোঁ। টেঙা নহয়, আমি সেইদিনা খাইছোঁ। গছৰ পৰা টেঙা পাৰিব নোৱাৰিলোঁ। এতিয়া মানুহৰ ঘৰত গৈ আছোঁ, টেঙা খুজিবলৈ দিয়ে নে নিদিয়ে নাজানো। চাই থাকক টেঙাই পাং নে খেদন খাওঁ মানুহ ঘৰৰ পৰা। এতিয়া গৈছোঁ আমি কিজনী তামাম ৰ'দত টেঙা খাব ভাল লাগে যে, সেইকাৰণে ঘুমুটিয়াই মেলি টেঙাকে বিচাৰি ফুৰিছোঁ য'তে ত'তে। চাই থাকক, দেখাই আছোঁ কি হয় আমাৰ গতি। যদি নিদিয়ে উঠাই টিঙতে ঠিকছে মাৰিম। খুজুংকে কি কয় আমাৰ গতি কি হয় বা, টেঙাই খোৱা হয়নে মাৰে খোৱা হয় ভগৱানে জানে। আহিছোঁ, এইজোপা টেঙা গছ বহুত টেঙা লাগি আছে। ডাঙৰকৈ খুলি থৈ যাম দেই। বোলো বৰমা মানুহ মাতিব গৈছে, কোনো ওলাই নাহে, আমি আহিছোঁ বুলিও। টেঙা নিদিলে কি নকাং কৈ আছে। মোৰ যে জিঅ হৈ গৈছিল একে 12টা। চ' গাইজ মানুহবোৰে আমাক টেঙা এটাও নিদিলে নহয়। ইমান টেঙা লাগি আছে গছজোপা, ইমান চিকটা এটাও নিদিলে। रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का हाँ এদিন চুৰ কৰিব আহিম এইটো ঘৰত টেঙা। ইমান ধুনীয়াকে খুজিব গৈছো আমি চবে ন, খাব মন গৈছে কাৰণে গৈছো। ইমান বেয়া টেঙা এটাও দিব নোৱাৰে। আমাৰ টেঙা আছে নহয়, কিন্তু কমটি আছে বুলিহে। চাই থাকক এতিয়া আমাৰ যোন আমাৰ লগত কেইটা আছে সেইকেইটাকে খাব লাগিব। এতিয়া নিদিলে যদি কিনো কৰিম আৰু। আছে বাৰু আমাৰ লগত দুটামান, 3টা আছে। এতিয়া সেইকেইটাকে খাওঁগে আৰু, নিদিলে যদি আমি কি কৰিম, দুখৰ কথা। লাজো লাগিলে দেই, ভয়ো লাগিলে। দিলে কি হয় বাৰু, হ'ব মই এটা পাৰি লৈ যোৱা বুলি ক'ব লাগে ন, পাৰিবলৈ মানুহ নাই। ৰাতি ৰসকেইটা ভালকৈ চাই আহিছোঁ, মই আন্ধাৰ মানে পালে দিম চুৰ কৰিম এদিন নহয় এদিন এটা এইখিনি পাৰিমেই। জিন্দাবাদ জিন্দাবাদ। পিছত নহয় নেমাতিলেও হ'ব, চোৰ শুনি নাপায় নহয় একো। একদম থপাককে আমাক লৈ গৈছিলে মানুহ ঘৰত খাবৰ কাৰণে, খুজিবৰ কাৰণে। গেটৰ বাহিৰতে থাকিলে নগ'লে। তাৰপিছত আমিহে এনেই মছলা বাহিৰত ইমান দমত কৈছে কি লাগে বোলে।
তাই যে আমাৰ জীৱ হৈ গ'ল এনে ইমান মৰম লগা ছোৱালীকেইজনী ইমান দমত বাৰু ক'ব লাগে না অঁ ইমান দমত ক'ব লাগে ন মই মৰমত ক'লে কি লাগিছে বোলে সুধিলে হয় কি লাগে হেনো কি হৈছে বোলে সেই বুলি কৈছে কি লাগে কি হৈছে ক'বাইছে আমাৰ এনেই দুখ লাগি গ'ল বাকলি খাম চাই থাকোঁ এতিয়া আমি সেইকেইটাকে খাওঁ আৰু নিদিলে যদি আমি কি কৰিম বা এতিয়া আশাত বাট চাই আছিলে বেচেৰীকেইজনী হ'লেও কাটিছে সেইকেইটা আমাৰ থকাকেইটা এদি কাটি আছে আমি আৰু বিচাৰিছিলোঁ গুচাই হৈ গ'ল লোকখন নেপালে কি হ'ব আমাৰ আনিছিলোঁ নহয় অলপ বেছি হ'লে খাই ভাল লাগে আৰু মানুহকেইজনী সৰহ যে লাগিছিলে গৈছিলে লাষ্ট পাই আহিলোঁ এই বাকলি নুগুচাং দে সেইটো টেঙা সমান এই বাকলি গুচাই সি ডাঙৰকেইটা যে অকি সৰুকেইটা যে সেইকেইটা কি টেঙা ওলাব খালি খাব মিঠা ধেৰ গুচাব বেলেগ নাই এইটো বাটি খিনি তিতা হ'ল বাটি কিনা ৰ'দত গ'লে তিতা খাই ভাল লাগিব ন যেনে ৰখা থৈছোঁ টেঙা ভাগকৈ হৈ গ'ল এতিয়া আমি খাম আৰু উঠাই মুঠাই ঐ মোক জোল টেঙা খাবলৈ আৰম্ভ হৈ গ'ল কাটি মেলি পেলাই টেঙা কাৰোবাৰ যদি একদম জিভা পানী পৰিছে ক'ব দেই খুৱাই দিব তেতিয়া যোন ভাগৰখিনি দি থৈ আহিব লাগিলে খাব নাপাম মই থাকিলেও মই নিদিওঁগৈ খাই লওঁ টেঙা মেইন সেইদিনা পাতত খাই ভাল লাগিছিলে আৰু বিয়া টেষ্টি আছে ন টেঙা তিতা এনেকুৱা ধুনীয়া জ্বলা নিমখীয়া কোনোবা চিংগল ল'ৰা আছে যদি আহিবা খাবলৈ মোৰ লগত নেকি মোৰ লগত জন্মগত চিংগল এটালো চবচে আগত আমি ফাৰ্ষ্ট মানে চবতে আমি ফাৰ্ষ্টে আৰু টেঙা খোৱাটো অকল ফাৰ্ষ্ট নহয় টেঙা চেঙা খাই মোবাইল ব্যস্ত কি কৰিম মোবাইলে চাব লাগে আৰু কাম নাই আমাৰ নেযাওঁ কিনি ঘৰতে থাকে কি কৰিম থাক ঘৰত গৈ ভাত খাবিগে শুবিগে ভাত খাব মন নাই আমাৰ চব টেঙা চেঙা আজি ঘৰ নাযাওঁ পাৰ্টি ফুল পাৰ্টি কৰিম আও ইয়াতে ভাত মেলি বনাম ভাত পানী বনাম ভাত পানী বনাম ক ভাত পানী বনাম ইয়াতে খাম ইয়াতে শুম ইয়াত হ'ব ইয়াতে বহুত ভাল জেগা বহুত ধুনীয়া জেগা সেয়া ৰাতি একদম ঠাণ্ডা বিজি মেন বিজি এখেত বিজি এখেত পুৰা বিজি উমেন বিজি উমেন নহয় হয় তাতে মোবাইল চা ধুমাধুম মোবাইল চা আমাৰ বিজি মেন আহিলে ইয়াৰ লগত থকাটো এতিয়া ভাল হ'ব এইকেই নেজাঙা মই এতিয়া গ'লে মই ধনী আজিকালি আম্বানী মই হ'বলগীয়া বোৱাই আম্বানী পিতেকে কৈছে পূজাত একো নিদিলোঁ যে সেইকাৰণে তোমাক এবাৰ আইফোন এটা গিফ্ট দিম বুলি সেইকাৰণে মই মানে এতিয়া আইফোনটো মানে সি এতিয়া মোক মানে বেংকত পইচা সোমাই দিব আৰু মই মানে যি ৰঙৰ মানে কিনি ল'ব কৈছে এতিয়া আইফোন 14 Pro Maxটো নতুনকৈ ওলাইছে যে সেইটো কিনিমগৈ ভিডিঅ'ত জৰুৰ দেখাম ইয়াৰ আশা কৰোঁ ইয়াৰ আইফোনটো দেখিম বুলি ন দেখাওঁগা আশা কৰিছোঁ ইয়াৰ আইফোনটো চাম বুলি আমিয়ে ভাল হ'ব ফটো কেইখনমান মাৰিব পাৰিম ন ধুনীয়া ধুনীয়া হয়নে ধুনীয়া ধুনীয়া ফটো মাৰিম তই মাৰিবি নাই ফটো চটো ফুল কৰি দিম অঁ আমি আমাৰ ফটোৱে থাকিব তাই মোবাইলত সেইদেচোন টেঙা খাই অ'ত এজনী ত'ত এজনী টেঙা খাই এটালৈ এতিয়া আমি চবেই গৈ আছোঁ ঘৰত বাই বাই যাওঁগৈ বাই বাই ফিৰ মিলেংগে ঐ আহ চবে এতিয়া ঘৰলৈ যাওঁ
এতিয়া যাবিগে নেকি তহঁতে যাবিগে আমি যামগে ঘৰ কালি আকৌ লগ পাম কালি আকৌ খাম কাইলৈ দেওবাৰ কালি চানডে কালি দেখা হ'ল বহুতৰ কালি আমি ঘৰত কাম কৰিম দিৱালী আহিছে দিৱালী চাফা চুফি কৰিম চাফা চুফি মানে নাপালে মই পুখুৰীটোতে জঁপিয়াম পানী নথকা পুখুৰী এই পানী নথকা পুখুৰীতে জঁপিয়াই বোলে মই সাঁতুৰিব পাৰোঁ